তো হাই গাইছ ৱেলকাম টু মাই ইউটিউব চেনেল ব্লগিং উইথ নেইবাৰ। তো আন এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ পুনৰ আহিলোঁ। তো গাইছ আজি মই আপোনালোকক অসমৰ এটা ডাঙৰ অনুষ্ঠান দেখুৱাবলৈ লৈ যাম, যিটো অনুষ্ঠান 1985 চনত আমাৰ এই অঞ্চলতে বিহপুৰীয়াত অনুষ্ঠিত হৈছিলে। তাৰপিছত বিভিন্ন ঠাইত অনুষ্ঠিত হৈছিলে, লখিমপুৰতো হৈছিলে। তাৰপিছত আকৌ এইবাৰ 2023 চনত আকৌ এবাৰ আমাৰ ইয়াৰ অঞ্চলতে নাৰায়ণপুৰত অনুষ্ঠিত হৈছে। হয়, আপোনালোকে ঠিকেই ভাবিছে, মই অসম সাহিত্য সভাৰ কথা কৈছোঁ। মই আজি তালৈকে যাম, আপোনালোকক তাকে দেখুৱাম। তো সেইবাবে ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং আৰু এটা ভাল ভিডিঅ' হ'বলৈ গৈ আছে। গতিকে অকণমান সময় উলিয়াই আজি মোৰ এই ভিডিঅ'টো চাই লওক, আপোনালোকে চাই ভাল পাব। আৰু ময়ো ভিডিঅ'টো ভালদৰে বনাবলৈ চেষ্টা কৰিম। তো ব'লক দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইদৰে পাই গ'লেহি আমি অসম সাহিত্য সভা, আৰু আপোনালোকে দেখা এয়াই হৈছে অসম সাহিত্য সভাৰ মেইন গেট, আৰু বহুত সুন্দৰভাৱে সজাই তোলা হৈছে। তো ইয়াতে ফটো মাৰি লওঁ আৰু তো ফটো মাৰিলেও দিয়ক। আৰু এতিয়া ভিতৰলৈ সোমাই যাওঁ। এতিয়া আপোনালোকে ভিতৰৰ পৰিৱেশ দেখি পাব, আৰু মই সুন্দৰভাৱে দেখুৱাই দিম। আৰু চিৰচেনেহী মোৰ ভাষা জননী, চিৰচেনেহী মোৰ ভাষা জননী, ধন্যে পুণ্যে বিপাৱনী, আই ধন্যে পুণ্যে বিপাৱনী, চিৰচেনেহী মোৰ ভাষা জননী। আপোনালোকে এই বস্তু দেখিলেই চাৰিওফালে ঘূৰি থাকে। তো এতিয়া আগবাঢ়োঁ। চিৰচেনেহী মোৰ ভাষা জননী। আপোনালোকে মানুহ দেখি পাইছে, ফুল পাৱাৰ মানুহৰ নেক্সট লেভেল। তো গাইজ, এতিয়া আপোনালোকে ডাঙৰ ডাঙৰ স্ক্ৰীণ দেখা পাইছে। এনেকুৱা স্ক্ৰীণ বহুত আছে ঠায়ে ঠায়ে, মানুহে সুবিধাৰ্থে য'তেই মন যায় তাতে চাব পাৰে। গাইজ, এয়া আমাৰ সন্মুখত নামঘৰ। ইয়াতে ৰাতি ভাওনা হয় আৰু বৰ্তমান চলি আছে নাম। তো ব'লক মই আপোনালোকক ওচৰত এবাৰ দেখুৱাওঁ। তো নামঘৰৰ কাষতে আছে প্ৰদৰ্শনী। তো এতিয়া প্ৰদৰ্শনীত সোমাওঁ, আহক। তো গাইজ, ইয়াত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ অলপ দেখাবলৈ চেষ্টা কৰিছে। তো এতিয়া ভিতৰত সোমাই ইয়াৰ ভিতৰত কি আছেনো চাওঁচোন ব'লক। প্ৰকৃতি পৰশে ৰসে অমল কমল, চঞ্চল দিদি জলে কালে পৰিমল। প্ৰকৃতি পৰশে ৰসে অমল কমল, চঞ্চল দিদি জলে কালে পৰিমল। কোমল চপাই কৰি ঘৰে 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 তুলি, কোমল চপাই কৰি ঘৰে 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 তুলি, ৰিণিকি ৰিণিকি কোনে ফুলে ৰাগিনী, ৰিণিকি ৰিণিকি কোনে ফুলে ৰাগিনী। গাইজ, কলাক্ষেত্ৰ চালোঁ, এতিয়া আকৌ আগবাঢ়োঁ। তো এয়া চাওক ভাস্কৰ্য শিল্প, এয়া স্বামী বিবেকানন্দ, আৰু ইয়াত আছে ৰবীন্দ্ৰনাথ ঠাকুৰ, আৰু বহুত বনাই থোৱা আছে এইদৰেই। আপোনালোকে চাওক। এতিয়াৰ পৰা আৰম্ভ হ'ব প্ৰজেক্টসমূহ, আৰু মই ভিডিঅ'টো দীঘলীয়া হ'বৰ বাবে
সুধি মেলি থকা নাই, আপোনালোকে চালেই গম পাব। তো গান এটা লগাই দিছোঁ, শুনি শুনি চাই যাওক। চিৰচেনেহী মোৰ ভাষা জননী, চিৰচেনেহী মোৰ ভাষা জননী। সংসাৰ গুৰু ভাৰে অৱসপৰা, হিয়াত বিলীন হয় হিয়া ভৰা গান। সংসাৰ গুৰু ভাৰে অৱসপৰা, হিয়াত বিলীন হয় হিয়া ভৰা গান। কাৰ নিচু কণিখনা শুনি বাণী বেথা পমা, কাৰ নিচু কণিখনা। তো আহক এতিয়া আমি চাওঁ গোৰ্খা লোক সংস্কৃতি প্ৰদৰ্শনী। বলক বলক। শুনি বাণী বেথা পমা, চকুতে চকুৰ নিৰে লয় জিৰণি, চকুতে চকুৰ নিৰে লয় জিৰণি। জীৱনে মৰণে ৰণে লহৰি ক্ষুধা, ৰাখি তানে বহি কিছা পথদাৰ। জীৱনে মৰণে ৰণে লহৰি ক্ষুধা, ৰাখি তানে বহি কিছা পথদাৰ। হে মোৰ মধুৰা নানা মাগিছো মাধুৰী কণা, হে মোৰ মধুৰা নানা মাগিছো মাধুৰী কণা। দিয়া 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 আই মধুমাখিনী, দিয়া দিয়া দিয়া। তো গাইজ গোৰ্খা লোক সংস্কৃতি প্ৰদৰ্শনী চাই এতিয়া আমি আগবাঢ়িছোঁ। আৰু এইফালে চাওক OMG থাৰ প্ৰদৰ্শনীত থাৰ, আৰু অকল থাৰেই নহয়, মহেন্দ্ৰৰ বিভিন্ন গাড়ী ইয়াত প্ৰদৰ্শন কৰা হৈছে। সিফালে এইবিলাক দেখিব পাইছে, এইবিলাক XUV ওলাইছে, থাৰ, এই মহেন্দ্ৰৰ গাড়ী, ভাই জুই। আৰু এইফালে চাব পাৰে, এইফালে ইয়াত ট্ৰেক্টৰ আৰু অকল ট্ৰেক্টৰেই নহয়, আৰু এইবিলাক কিবা কিবি মেচিন আছে। আৰু এইটো এটা মেচিন, এইটো নাজানো ভালদৰে, কিন্তু কল্পনা কৰিব পাৰি ঘাঁহ কটা হ'ব পাৰে। আৰু ইয়াত বিভিন্ন সঁজুলি আছে। আৰু এইফালে এয়া সৰু সৰু ট্ৰেক্টৰ আছে, এইবিলাক সৰু সৰু ট্ৰেক্টৰ আপোনালোকে দেখিবলৈ পাইছে। আৰু এইফালে চাব পাৰে ইলেক্ট্ৰিক স্কুটি, ভাই ইলেক্ট্ৰিক স্কুটি ওলাই গ'ল প্ৰদৰ্শনীত, ইলেক্ট্ৰিক স্কুটি। এয়া হেভি ভাই হেভি, এই ভাই মজা মজা। কণ্টেক্ট কৰিব পাৰি ইয়াৰ পৰা যদি আপোনালোকক লাগে, চাব পাৰে। এয়া ইলেক্ট্ৰিক স্কুটি হেভি ভাই জুই। আগত আছিলে মহেন্দ্ৰ গাড়ী, থাৰ, XUV, আৰু এইফালে চাব পাৰে হুণ্ডাই গাড়ী। ইয়া হুণ্ডাই, কণ্টেক্ট কৰিব পাৰে। মেন্দনা হুণ্ডাই নৰ্থ লখিমপুৰত আছে, কণ্টেক্ট কৰিব পাৰে, কণ্টেক্ট নম্বৰ আছে। তো ইয়াততো প্ৰদৰ্শনীয়ে। মধুমাখিনী, চিৰচেনেহী মোৰ ভাষা জননী, চিৰচেনেহী মোৰ ভাষা জননী। তো গাইছ এইফালে চাব পাৰে অসম চৰকাৰৰ পানী যোগান আঁচনি, এয়া চাব পাৰে। সম্পূৰ্ণ একে ধৰণৰ বনোৱা হৈছে, যিদৰে থাকে ৰিয়েলত থাকে সেইদৰেই বনোৱা হৈছে, চাব পাৰে। এটা বহুত ডাঙৰ প্ৰজেক্ট হয়। দে আৰ নাইচ নাইচ। পুণ্যে দীপাৱনী, আই ধন্যে পুণ্যে দীপাৱনী, চিৰচেনেহী মোৰ ভাষা জননী, চিৰচেনেহী। তো গাইছ এইফালে চাওক, চামগুৰি সত্ৰ মাজুলীৰ পৰা মুখা প্ৰদৰ্শন কৰিছে ইয়াত। এয়া হনুমানৰ মুখা, আৰু এইবিলাক গণেশৰ মুখা, আৰু
অন্যান্য মুখা ইয়াত পোৱা যায়, মুখা শিল্প। এয়া বিভিন্ন মুখা আছে ইয়াত, গৰুণ্ড পক্ষী, ৰাৱণ, এয়া আৰু এয়া 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 নহয় দিয়ক। মোৰ ভাষা জননী এইদৰে প্ৰদৰ্শনীৰ পৰা ওলালোঁ আৰু এতিয়া বেলেগ এঠাইলৈ আগবাঢ়োঁ। তো গাইজ মানুহ পূৰা ভিৰ হৈ গৈছে আৰু এতিয়া আমি গৈ আছোঁ মেইন যোনখন মঞ্চ তালৈ গৈ আছোঁ আৰু মোৰ সন্মুখত আছে এয়া চাব পাৰে, ব'লক আমি গৈ থাকোঁ। গাইজ এতিয়া আহিছোঁ আমি য'ত ৰাতিপুৱা পতাকা উত্তোলন কাৰ্যসূচী হৈ গ'ল তালৈ, আৰু আপোনালোকক এটা ইণ্টাৰেষ্টিং বস্তু দেখাওঁ। ইয়াত যে আপোনালোকে কাষে কাষে বিভিন্ন পতাকা দেখা পাইছে, তাত আগৰ অধিৱেশনসমূহৰ সভাপতিসকলৰ নামত পতাকাখন উত্তোলন কৰা হৈছে, আপোনালোকে দেখিবলৈ পাইছে। আৰু মেইন যোনখন পতাকা ৰাতিপুৱা উত্তোলন হৈ গ'ল, কুলধৰ শইকীয়া উত্তোলন কৰিলে এইখন। তো পতাকা উত্তোলন কাৰ্যসূচীলৈ ভিতৰলৈ সোমাই যোৱা যোনটো পথ, সেয়া হৈছে এইখন। আৰু কি সুন্দৰভাৱে সজাই তুলিছে, একপি দুকপি ফটোটো বনে তো মাৰি লওঁ। তো আহক এতিয়া অলপ ওপৰলৈ উঠি ফিলটো লৈ লওঁ, কেনেকুৱা লাগে পতাকা উত্তোলন কৰোঁতে। তো আহক। তো গাইজ মোৰ পিছফালে আছে স্মৃতিপুৰণ, অসম সাহিত্য সভা চেনেহী মোৰ ভাষা জননী পূৰা আছে লিখি থোৱা। এয়া এইফালে স্মৃতি তোৰণ আছে আৰু কাষতে আছে শ্বহীদ ভেটি, আৰু সেই শ্বহীদ প্ৰণামো তোমাক লিখি থোৱা আছে, চাব পাৰে আপোনালোকে। এয়া ভিডিঅ'টোতো বনাই ল'ব দে। শহীদ প্ৰণাম শহীদ প্ৰণাম এয়া গাইজ আমি মূল সভাত পাই গ'লোহি আৰু ইয়াত চলিয়ে আছে মিটিং। তো আহকচোন ভিতৰত বহি চাওঁ। বৰ্তমান মিটিং চলি আছে আৰু মানুহবোৰ ইমান নাই, লাহে লাহে বাঢ়িব। আৰু এতিয়া যিমান মানুহ আছে সকলো আগত বহি আছে, ব'লক আমিও আগত বহি কিনো চলিছে চাওঁ। দ্বিতীয়টো কৈছে বিষয়বস্তুৰ মূল্য আৰু উপযোগিতা, আৰু তৃতীয়টো কৈছে তাৰ প্ৰকাশৰ ৰূপ অৰ্থাৎ অভিব্যক্তিৰ ৰূপ অৰ্থাৎ ভাষা। আমি এই তিনিটা উপাদানৰ জৰিয়তে সাহিত্য আমি সমালোচনা কৰিব লাগিব, অৰ্থাৎ ভাৱ তথা ভাৱনা। তাৰপিছত দ্বিতীয়টো হ'ল বিষয়বস্তুৰ মূল্য আৰু উপযোগিতা, আৰু তৃতীয়টো হ'ল। তো গাইজ এতিয়া আহিছোঁ আমি মেলালৈ আৰু মোৰ সন্মুখত আছে এয়া মেলা। চেনেহী মোৰ ভাষা জননী এইফালে চাব পাৰে, আপোনালোকে উঠি পাইছেনে? পূৰা অকোৱা পকোৱাকৈ যায়, এইটো বহুত বেলেগ ধৰণৰ। উঠিম, ৰাতি উঠিম, এতিয়া মানুহ নাই আৰু মানুহ ফুললৈ উঠায়, আৰু এইটোতো উঠিব লাগিব। চবতে টেষ্ট কৰিম কেনেকুৱা হয়। আগৰটো উঠিছিলোঁ, বহুত খাতাৰনাক হয়, তো উঠি চাম আকৌ এবাৰ। গাইজ এই গাড়ীখনত উঠিবই লাগিব ভাই। তো গাইজ ভিডিঅ'টো মই ভালদৰে বনাইছোঁ বাবে অলপ দীঘলীয়া হৈছে, সেইবাবে মই পাৰ্ট কৰি ভিডিঅ'কেইটা দিম।
তো এইটো আছিলে প্ৰথম পাৰ্টটো আৰু প্ৰথম পাৰ্টটোৰ ইমানলৈকে ভিডিঅ' দিলোঁ নহ'লে দীঘলীয়া হৈ যাব আপোনালোকে চায়ো আমনি পাব গতিকে আপোনালোকে ছেকেণ্ড পাৰ্টটোৰ কাৰণে ৱেইট কৰক মই দিয়া দেৰি নকৰোঁ সোনকালেই মই ভিডিঅ'টো দিম যদি আজি এই ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি কাষতে থকা ন'টিফিকেশ্যন বেলটো দবাই দিব ছেকেণ্ড পাৰ্ট চাবৰ বাবে তো লগ পাম ছেকেণ্ড পাৰ্ট লৈ আজিলৈ বাই বাই